নমস্কাৰ এমজি আপডেটত আপোনালোকক আকৌ এবাৰ স্বাগতম। নতুনকৈ ওলাইছে বেটেলিয়নত কিছুমান পদ খালী হৈছে তাৰ বিষয়ে কম। যেটো চৰকাৰী চাকৰি হয় আৰু যেটো দৰমহাটো আপুনি 24,000 টকা প্ৰতিমাহে পাব। যেটোৰ কাৰণে অৰ্হতাটো আপুনি 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে কম ভিডিঅ'টোত। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। কমপ্লিট ডিটেইলছ কম, এক্সাম ক'ত হ'ব, কি হ'ব বা ৰিটেন কেনেকুৱা হ'ব বা ৰানিং কিমান কৰিব লাগিব, কমপ্লিট ডিটেইলছ কম। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু এতিয়া বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া নটিফিকেশনটো স্টাৰ্ট কৰিছোঁ, যেটো ওলাইছে 10 পাছ গভ জব, যেটো ৰিক্ৰুটমেণ্ট বৰ্ডটো হয় ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ হয়। যেতিয়া পোষ্টকেইটা ওলাইছে ৰাইফলমেন জিডি আৰু ৰাইফলমেন ট্ৰেডছমেনৰ কাৰণে ওলাইছে। যেটোত আপুনি এপ্লাই কৰিব লাগিব, অফলাইন যোগেদি এপ্লাই কৰিব লাগিব। আৰু যেটো সিলেকশ্যন প্ৰচেছটো পুনে এটা ৰিটেন এক্সাম হ'ব, তাৰপিছতে PET অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। আৰু যেটো ষ্টাৰ্টিং ডেটটো আপুনি অলৰেডি ষ্টাৰ্ট হৈ গৈছে, আপুনি এপ্লাই কৰিব পাৰিব। আৰু যেটো লাষ্ট ডেটটো আপুনি 8 জুনলৈকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ এতিয়া মে হৈছে, আপুনি জুনলৈকে এপ্লাই কৰিব পাৰিব। আৰু যেটো চেলাৰিটো সেইটো 24,000 পাৰ মান্থকৈ দিব, 24,000 প্ৰতিমাহে। আৰু জব লোকেশ্যন এণ্ড এক্সাম চেণ্টাৰটোৰ কথা বহুতে মোক সোধে, সেইটো হৈছে অল অভাৰ ইণ্ডিয়াৰ কাৰণে হয়। আৰু যেটো কোনে এপ্লাই কৰিব পাৰিব, যেটো কাৰণে আপুনি অল অভাৰ ইণ্ডিয়া কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ম। ৰাইফলমেন জিডিৰ কাৰণে আপুনি 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু যেটো ৰাইফলমেন ট্ৰেডছমেনৰ কাৰণে 10+ ITI পাছ কৰা হ'ব লাগিব। আৰু কমপ্লিট ডিটেইলছ আপোনাক মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। এতিয়া এজ লিমিটটোৰ কথা কৈছোঁ। কেণ্ডিডেট ৰিকুৱাৰ্ড মিনিমাম এণ্ড মেক্সিমাম এজ লিমিটটো 18 বছৰ মিনিমাম হ'ব লাগিব, মেক্সিমাম 28 বছৰ। এজ ৰিলেক্সেশ্যন যদি SC ST কাৰণে হয় তেতিয়া 5 বছৰ বঢ়াই দিয়া হ'ব। আপাৰ এজ ৰিলেক্সেশ্যন আৰু OBCৰ কাৰণে 3 বছৰ। আৰু কমপ্লিট ডিটেইলছৰ কাৰণে আপুনি কমপ্লিট ডিটেইলছ চাব লাগিব। এতিয়া মই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ কথা কৈছোঁ। আপুনি 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব 24 মিনিটত মেল কেণ্ডিডেটৰ কাৰণে। আৰু যদি আপুনি কেনেবাকৈ ফিমেল হয় তেন্তে আপুনি 1.6 কিলোমিটাৰ ৰানিং কৰিব লাগিব। যদি আপুনি ফিমেল হয় 8.5 মিনিটত আপুনি ৰানিং কৰিব পাৰিব লাগিব। আৰু ৰানিং মাৰ্কছটো 30 মাৰ্কছ থাকিব। তাৰপিছত হাইটটোৰ কথা আছে। হাইটটোৰ কথা হ'ল আপুনি কেণ্ডিডেট মেলৰ কাৰণে 170 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ফিমেলৰ কাৰণে 157। আৰু যেটো মেল কেণ্ডিডেটৰ কাৰণে অকল চেষ্টৰ কথা আছে, যেটো 80 থাকিব লাগিব আৰু +5 এক্সপাণ্ড কৰিব লাগিব। এপ্লিকেশ্যন ফিজটোৰ কথা ক'ম এতিয়া। এপ্লিকেশ্যন ফিজ আপুনি যদি জেনেৰেল আৰু OBC কেটেগৰী হয় তেন্তে 100 ৰুপিজ পে' কৰিব লাগিব। আৰু যদি আপুনি SC ST হয় তেন্তে 50 ৰুপিজ পে' কৰিব লাগিব। আৰু যেটো বাই পোষ্ট কৰিব লাগিব, কমপ্লিট ডিটেইলছটো মই কৈ দিছোঁ। যেটো আপোনাৰ ইণ্টাৰভিউ এড্ৰেছটো হ'ব দ্য এছিষ্টেণ্ট ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ TSR, পুলিচ হেডকোৱাৰ্টাৰ ত্ৰিপুৰা ফায়াৰ ব্ৰিগেড চৌমুহানে, যেটোত আফখুৰা ৰোড আগৰতলাত হ'ব। আপোনাৰ ইণ্টাৰভিউটো আগৰতলাত হ'ব। ৱেষ্ট ত্ৰিপুৰা হয়, পিনক'ডটো 799001। আৰু যদি এপ্লাই কৰিবলৈ আপুনি ইয়াৰ অফিচিয়েল ৱেবছাইটটোত যাব লাগিব, লিংক ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা গৈ আপুনি ভেকেঞ্চিত যাব লাগিব। তাৰপিছত আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন কৰি পিনি ছিগনেচাৰ ফটোগ্ৰাফ আপলোড কৰিব লাগিব। আৰু গোটেই নটিফিকেশ্যনটো এইটোৱে। এতিয়া এইটো শ্বেয়াৰ কৰিব নাপাহৰিব, এপ্লাই কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।